হেল্ল' এভৰিৱান, আজি আমি আহিছোঁ এটা বিল্ডিঙৰ চদত থকা এখন ৰেষ্টুৰেণ্টলৈ। এই ৰেষ্টুৰেণ্টখন হোটেল অছম পেলেচৰ 5th ফ্ল'ৰত অলিভ গাৰ্ডেন ৰুফটপ বুলি আছে। এখন ছাদ কেনেদৰে মডিফাই কৰি ৰেষ্টুৰেণ্ট বনোৱা হৈছে চাওকচোন। পিছে ৰেষ্টুৰেণ্টখনৰ এটা কৰ্নাৰত বাৰৰ ফেচিলিটিজো আছে। পিছে এই ৰেষ্টুৰেণ্টখনৰ ভাইবটো আমাৰ দুয়োৰে বহুত ভাল লাগিছে। খোলা আকাশৰ তলত ঠাণ্ডা ঠাণ্ডা বতাহৰ মজা লৈ খোৱাৰ আমেজো বেলেগ। এনেদৰে ছাদত এখন ৰেষ্টুৰেণ্ট খোলা আইডিয়াটো বৰ ইউনিক কিন্তু, আৰু ৰাতি লাইটিঙৰ কাৰণে পৰিৱেশটো দেখিবলৈ আৰু ধুনীয়া হৈ পৰে। ইয়াত আহি মোৰ লগত এটা এম্বাৰেছমেণ্টো হৈ গ'ল। মানুহজনে হট চকলেট অৰ্ডাৰ দিছিলে, মোৰো দেখি খাবলৈ মন গ'ল। মানুহজনৰ পৰাই অলপ টেষ্ট কৰোঁ বুলি লৈ হট চকলেটখিনি ষ্ট্ৰ'ডাল দি খাবলৈ ধৰোঁতে খাব নোৱাৰিহে লক্ষ্য কৰিলোঁ সেইডাল ষ্ট্ৰ' নহয়, হট চকলেটখিনি লৰাবলৈহে কিবা এডাল দিছিল। ইমান লাজ পাইছোঁ, কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় বুলি কথাটো তাতে বাদ দিলোঁ। তেনেহ'লে আমাৰ নিচিনা আপোনালোকেও যদি খোলা আকাশৰ তলত ঠাণ্ডা ঠাণ্ডা বতাহৰ মজা লৈ খাদ্যৰ আমেজ ল'ব বিচাৰিছে, তেনেহ'লে এই ৰেষ্টুৰেণ্টখনত আপোনালোকেও এবাৰ ভিজিট কৰিবচোন। অ'কে, ষ্টে টিউন গাইজ, বাই বাই।